বেদ সৃষ্টি কৰি সমাজ খণ্ড বিখণ্ড কৰিব বিচাৰিছে। যিটো সময়ত কোনোবা মানুহ হৈ জীয়াই থকাতকৈ আমাৰ ৰাজ্যখনত কোনোবা জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ, মুছলমান হৈ, খ্ৰীষ্টান হৈ, আৰু কোনোবাই আনকো জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি, মুছলমান কৰি, খ্ৰীষ্টান কৰি। সেইটো সময়ত উৰিয়াম ঘাটৰ জনতাই ইয়াত দিছে কি? দুৰ্গন্ধ নহয়, সুগন্ধ বিয়য় পাইছে। আৰু সেই সুগন্ধ কি? সমন্বয়, সম্প্ৰীতি, আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ মাজত হেৰাই যাব বিচৰা কিছু সম্পৰ্ক সুদৃঢ় কৰিছে। সেই সম্পৰ্ক, তাৰ কাৰণে চেলুট আৰু জিন্দাবাদ এই উৰিয়াম ঘাটৰ সীমান্তবাসী জনতা। মই আপোনালোকৰ এই অঞ্চলটোলৈ ইয়াৰ পূৰ্বে বহুতবাৰ আহিছোঁ। আশে পাশে ক'ৰবাত আহিছোঁ, আৰু আপোনালোকৰ এই অঞ্চলটোলৈকে মোৰ এইটো তৃতীয়টো পদাৰ্পণ, প্ৰায় 15-20 কিলোমিটাৰ দূৰত্বত। মই নিতুমণি শইকীয়া কি কোন মই নিজে জানো। আপোনালোকে মোক যিমানেই ওপৰলৈ উঠাবলৈ নিবিচাৰক কিয়, বা কোনোবাই মোক যিমানেই ওখ কৰিবলৈ নিবিচাৰক কিয়, মই জানো মোৰ উচ্চতা কিমান। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মোক উঠাবলৈ চেষ্টা কৰিলে মই ওখ হৈ নাযাম নহয়। মোৰতো এটা সীমা আছে। মোৰ ভাল লাগিছে, তেখেতে মোৰ ওপৰত এটা আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিছে, আৰু সেয়া মোৰ কাৰণে আশীৰ্বাদ। জ্যেষ্ঠজনৰ নতুন বছৰৰ এই 2023 বৰ্ষত তেখেতৰ লগত এখন মোৰ প্ৰথমখন সভা, আৰু সেইখিনি গোটেইখিনি মোৰ কাৰণে আশীৰ্বাদ বুলি মই মূৰৰ ওপৰত শিৰোধাৰ্য কৰি গ্ৰহণ কৰিছোঁ। আৰু গ্ৰহণ কৰি মই আপোনালোকক ক'ম যে ইয়ালৈ মোক আমন্ত্ৰণ কৰি আপোনালোকৰ উদ্যোক্তাসকল ধন্য হোৱা নাই। ইয়ালৈ আমন্ত্ৰণ কৰি আনি মোক নিতুমণি শইকীয়াক আপোনালোকে বহুত বেছি ধন্য হোৱাৰ সুযোগ দিলে। তাৰ কাৰণে আপোনালোকক শতকোটি প্ৰণাম জনাইছোঁ। কিয় জানে? এই যে মই শ কেইটা ক'লোঁ, আন এটা শৰ লগত আপোনালোকৰ আজিৰ এই মোৰ যিটো সম্পৰ্ক, সেইটো এটা শৰ লগতেই আছে। কি? যিটো প্ৰতিমূৰ্তি মোক উন্মোচন কৰিবলৈ দিছে, সেই প্ৰতিমূৰ্তিটো কাৰ? সুধা কণ্ঠ ভূপেন হাজৰিকাৰ। আৰু আপোনালোকে গম পায়, কিছুমান মানুহ